মোৰ যাত্ৰা। এবাৰ মই হয় দেখাবি, পাৰ যদি দেখা। বিশাল আকাশৰ দৰে মোৰ জীৱনটোত মানি ল'ম মই মোৰ জীৱনত ক্ষুদ্ৰ কণা। তোৰ কথাৰ ভিত্তিত সোঁৱৰণিত সকলো আবদ্ধ। অনুভৱ কৰিব পৰা দিনৰ পৰা দেখা সপোন, 18 বছৰ বয়সত নিজেই মুচৰি পেলোৱা পৰিয়ালৰ সৌন্দৰ্যতাৰ ক্ষেত্ৰত, নিস্বাৰ্থ মৰম দি থকা ভণ্টিৰ ক্ষেত্ৰত। পাৰিবি এইদৰে জীৱন যুঁজিব? তাতে কৈ দিয় তহঁতে আমাৰ ল'ৰাবোৰৰ হেনো অনুভূতি নাথাকে। নিজে দেখা সপোন গছকি পৰিয়াল প্ৰথম আহে, তাৰ পাছত তোৰ দৰে প্ৰেমিকা। তই নুবুজিবি অনুভূতি কি। পাৰ যদি মোৰ সৈতে মোৰ ঠাইত থিয় দি দেখা। কেতিয়াবা স্পষ্টভাৱে কৈ দিয় ইহঁতবোৰৰ হৃদয় নগলে কঠিন হয়, চকুৰ পানী নেদেখে। আৰে দেখিবি ক'ৰ পৰা, তহঁতৰ হৃদয়তে ৰৈ যায় কেতিয়াবা আমাৰ সমস্ত। তহঁতৰ দৰে বিষাদত চকুলো নুটুকো নহয়। বিষাদ, বিশ্বাস, এইবোৰতো হাতৰ মুঠিত অতি কঠিনতাৰে ৰাখিব শিকিলো। বিষাদত দৌৰিব শিকিলো ধুমুহা গতিত। ধুমুহাৰ সন্মুখে বিশ্বাস ভাঙিলে তাৰ কাৰণ জানি হাঁহিব শিকিলো। আৰু কি জান, তোৰ দৰে পাতল প্ৰেমিকাক পাহৰি গলো। শেষত জানিল মোৰ দৰে ল'ৰাবোৰে দুখত নাকান্দে, মৰমত কান্দে। মাৰ মৰমৰ কান্দে, দেউতাৰ মনত বাজে।